নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া ৰিভিজন চেপ্টাৰৰ অনুশীলনী R6 লৈছো R6ৰ কোৱেশ্চন নম্বৰ 4ত আমাক দিয়া আছিল এটা সমান্তৰিকৰ বাহু এটাৰ জোখ 6 সেন্টিমিটাৰ যদি এই বাহু সাপেক্ষে সমান্তৰিকটোৰ উচ্চতা 3 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ কালি কিমান হ'ব সো আমি এটা ছবি আঁকিছো এটো এটা সমান্তৰিকৰ ছবি নাম দি লৈছো A B C D এতিয়া মই BC বাহুটো লিখিছো 6 সেন্টিমিটাৰ এতিয়া আমাক কৈছে 6 সেন্টিমিটাৰ বাহুযুক্ত যেটো সমান্তৰিকটোৰ যেটো বাহু 6 সেন্টিমিটাৰ হ'ব সেই বাহুটো সাপেক্ষে এই সমান্তৰিকটোৰ উন্নতি কিমান 3 সেন্টিমিটাৰ এতিয়া উন্নতি আঁকিব লাগিলে A B এই দুটা বিন্দুক বাদ দি কেনে কি আছে আৰু শীৰ্ষবিন্দু C আৰু D আছে এতিয়া D ৰ পৰা আমি AB ৰ ওপৰত লম্ব অঙ্কন কৰিছো এটো লম্বটোৰ নাম যদি মই DM দিও তেতিয়া হলে এই DM টোই কি হ'ব AB বাহু সাপেক্ষে এই সমান্তৰিকটোৰ উন্নতি নতুবা আমি কি কৰিব পাৰো AB কেনেকে বঢ়াই দিব পাৰো বঢ়াই দি কেনে C বিন্দুৰ পৰা আমি লম্ব অঙ্কন কৰিব পাৰো লম্ব অঙ্কন কৰিলেও আমি কি পাম দূৰত্ব একে পাম 3 সেন্টিমিটাৰে পাম লম্বৰ দিশ এইটো কি হ'ব AB বাহু সাপেক্ষে এই সমান্তৰিকটোৰ উন্নতি হ'ব এইটো দুয়োটা ক্ষেত্ৰতে একে কিয় হয় আমি জানো সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান্তৰাল গতিকে AB ৰ লগত DC সমান্তৰাল দুটা ৰেখাখণ্ডৰ মাজৰ ন্যূনতম দূৰত্ব সদায় কি হয় ধ্ৰুৱক হয় সেই কাৰণে কি হ'ব AB আৰু DC ৰ মাজৰ দূৰত্ব কিমান হ'ব 3 সেন্টিমিটাৰ হ'ব এই কাৰণে আমি DM কিমান পাম 3 সেন্টিমিটাৰ আৰু যদি এইফালে AB ৰ বৰ্ধিত অংশটো যদি আমি লম্ব অঙ্কন কৰি দেখুৱাও তেতিয়াও কি পাম আমি 3 সেন্টিমিটাৰে পাম এতিয়া মই মাজত এইটো অঙ্কন কৰিছো ডটেড লাইন এইটো অঙ্কন কৰাৰ লগে লগে সমান্তৰিকটো সমানে দুভাগ হৈ যাব আমি এইটো পাইছো আগত দুভাগ হৈ যায় কৰ্ণই কি কৰে সমান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে এতিয়া এই তলৰ ত্ৰিভুজটোৰ যদি আমি কালি উলাই লও এইটো A B D এই ত্ৰিভুজটোৰ যদি কালি উলাও তেতিয়া হলে কি হ'ব এইটো হ'ব হাফ ইনটু ভূমি পূৰণ উন্নতি ইয়াত ভূমি হৈ যাব AB সো AB উন্নতি কিমান হ'ব ইয়াত উন্নতি হ'ব DM গতিকে ইনটু DM এতিয়া এই ত্ৰিভুজটো ABD এই ত্ৰিভুজটোৰ লগত BCD দুয়োটা কি হয় সৰ্বসম হয় গতিকে এই সমান্তৰিকটোৰ ABC দি এই সমান্তৰিকটোৰ কালি কিমান হ'ব এই সমান্তৰিকটোৰ কালি obviously কি হ'ব এই ত্ৰিভুজটোৰ দুগুণ হ'ব গতিকে 2 পূৰণ হাফ ইনটু AB ইনটু DM গতিকে 2 কেনসেল হৈ গল ফাইনালি আমি কি পাই গলো AB ইনটু DM ইয়াৰ পৰা আমি কি মনত ৰাখিব লাগে এটা সমান্তৰিকৰ এটা নিৰ্দিষ্ট বাহু দিয়া থাকিলে আৰু সেই বাহু সাপেক্ষে যদি আমাক উন্নতি দিয়া থাকে সেই বাহুটোৰ জোখৰ লগত উন্নতি আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰিলে কি পাম আমি সমান্তৰিকটোৰ কালি পাম গতিকে আমি এনেকুৱা লিখিম দিয়া আছে সমান্তৰিকটোৰ এটা বাহু কিমান দিয়া আছিল 6 সেন্টিমিটাৰ আছিল আৰু এই বাহু সাপেক্ষে উক্ত বাহু সাপেক্ষে উন্নতি উক্ত বাহু সাপেক্ষে সমান্তৰিকটোৰ উন্নতি এটো মই h লিখিব পাৰো এটো ইকুৱেল টু কিমান হয় আমাক কৈছে 3 সেন্টিমিটাৰ গতিকে আমি ইয়াত লিখিম 3 সেন্টিমিটাৰ আৰু এইটো যেটো বাহু লৈছো এইটো বাহুটো আমি B লিখিব পাৰো এইটো ত্ৰিভুজৰ ভূমিৰ লগত একে আমি সমান্তৰিকটোৰ ভূমি বুলিও লিখিব পাৰো সো সমান্তৰিকটোৰ এটা বাহু কিমান দিয়া আছিল আমি B লৈ ললো B ইকুৱেল টু 6 সেন্টিমিটাৰ উক্ত বাহু অপেক্ষা সমান্তৰিকটোৰ উন্নতি কিমান 3 সেন্টিমিটাৰ এতেকে সমান্তৰিকটোৰ কালি সমান্তৰিকটোৰ কালি হ'ব আমাৰ B ইনটু H বাহুৰ জোখৰ লগত বাহুটো যেটো বাহু জোখ আমাক দিয়া থাকে হেতু বাহু সাপেক্ষে আমাক কি দিয়া আছে উন্নতি দিয়া আছে গতিকে এইটো ফৰ্মুলাৰ পৰা আমি কি পাম B ইনটু H এইটো ইকুৱেল টু কিমান হ'ব 6 ইনটু 3 সেন্টিমিটাৰ দুটা সেন্টিমিটাৰ পূৰণ হ'ব দুটা সেন্টিমিটাৰ পূৰণ হলে এককটো হৈ যাব সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ বৰ্গ সেন্টিমিটাৰ যেটো কি হয় কালিৰ একক হয় এতিয়া 6 3 হৈ আছে 18 সো 18 সেন্টিমিটাৰ স্কয়াৰ এটো ফাইনাল আনসাৰ এতিয়া এই অঙ্কটো কৰাৰ কাৰণে আমি কি কৰিব লাগিব এইখিনি আমি বুজি পাব লাগিব এইখিনি বুজি পালে আমি কি কৰিব পাৰিম মনত ৰাখিব পাৰিম যদিহে আমাক এটা সমান্তৰিকৰ এটা নিৰ্দিষ্ট বাহু দিয়া থাকে আৰু উক্ত বাহু সাপেক্ষে যদি উন্নতি দিয়া থাকে তেতিয়া হলে আমি কি কৰিম বাহুটোৰ লগত উন্নতি আমি পূৰণ কৰিম পূৰণ কৰিলে কি পাই যাম সমান্তৰিকটোৰ কালি পাই যাম সো আমি কিমান পালো 18 সেন্টিমিটাৰ স্কয়াৰ পালো এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 4 এইখিনিতে কমপ্লিট হৈ গল